হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে। আৰু মই ৰ'দালীয়ে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু এতিয়া বাজিছে ৰাতিপুৱা 10টা আৰু 10টা বজাত ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ইফালে আমাৰ দেহাই কেনকেনাই আছে চাওক। এইটো আমাৰ টিকলু কেনকেনাই থকাৰ কাৰণ হ'ল আমাৰ দেউতা গ'ল বজাৰলৈ। তাক নিনিলে কাৰণ হ'ল সি ইমানেই উৎপাত কৰি থাকে আৰু বজাৰত গৈ পেলাই দেউতাই বজাৰেই কৰিবনে আৰু তাকেই কণ্ট্ৰল কৰিব, সেইকাৰণে সি বহি পেলাই কেনকেনাই আছে। বাৰু যিয়ে নহওক, আৰু মই এইখিনি কথা ভইচ অভাৰ কৰি দিছোঁ এইকাৰণেই, মানে কি হ'ল আমাৰ কাষত এই ঘৰ যে বনাই আছে, ৰ'দৰ কাম কৰি আছে, সেয়াও শব্দ। আৰু ইফালে এটা গান লগাই লৈছে, মানে মিস্ত্ৰীসকলে যেতিয়া কাম কৰে তেতিয়া মোবাইলত গান এটা লগাই দিয়ে আৰু ইমান স্পষ্টকৈ গানটো আহি গৈছে। সেয়েহে মই কপিৰাইট ক্লেইম আহিব পাৰে বুলি মই মানে বস্তুখিনি এনেকৈ যিখিনি কথা কৈ আছিলোঁ সেইখিনি মই কাটি মই ভইচ অভাৰ কৰি দিছোঁ। আপোনালোকক দেখুৱাই আছোঁ। এইফালে চাওক, এয়া ৰ'দৰ কাম কৰি আছে, সেয়েহে মই ভইচ অভাৰ কৰি দিলোঁ দেই। এতিয়া যাম ভিতৰলৈ, ব'লক তেনেহ'লে ভিতৰলৈ যাওঁ। কি কৰিছোঁ, কি নাই অকণমান পাৰিলে দেখাম। আৰু এইফালে মই ভিতৰলৈ আহি মানে কি কৰিলোঁ, ঘৰ সাৰা মোচা সকলোখিনি কিন্তু কৰিলোঁ দেই। কৰি পেলাই আপোনালোকক এটা বস্তু দেখুওৱা নহ'ল, মই গুচি গৈছিলোঁ গৰৈমাৰী মানে মোৰ গেষ্ট হাউচত থাকোঁ যিহেতু, গেষ্ট হাউচলৈ গৈ গোটেই কাম বন কৰি আহি একে ভাগৰি গৈছোঁ। তাৰপিছত আকৌ লাগি গ'লোঁ এয়া পায়স বনোৱাত। এয়া আপোনালোকক দেখাই আছোঁ পায়স বনোৱা, এয়া সন্ধিয়া সময়ত, আৰু সন্ধিয়া মানে সন্ধিয়া নহয়, ঠিক 4টামান বজাত। আৰু এয়া মোৰ মায়ে আদা গুচাই আছে। মাৰ গাটো ভাল নহয়, কিন্তু তথাপিতো মায়ে আমাৰ কাৰণে বহুত, মানে একদম ভাবিব নোৱাৰা বহুত কৰে। হাত দুখন মাৰ কঁপি থকা নিচিনাই হৈছে। মাৰ অকণ গাটো মানে বেছিয়ে বেয়া, মানে অকণ বুলি নকওঁ। আৰু এয়া মায়ে প্ৰসাদখিনিৰো বাচোন, মায়ে প্ৰসাদখিনি মানে তিয়াই ৰাখিছিলে, মই এইখিনি ধুই পেলালোঁ মগুখিনি। আৰু এইফালে আমাৰ পায়স উতলিয়ে আছে ধুনীয়াকৈ। আৰু মই পায়স বনাই আজিকালি ভাল পাওঁ, কাৰণ কি মই যোৰহাটত যেতিয়া আছিলোঁ তেতিয়া মই পায়স বনাইছিলোঁ, যেতিয়া ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছিলে, ৰামৰ মূৰ্তি, তেতিয়া মই বনাইছিলোঁ। তেতিয়া খুব ভাল পাইছিলে মানুহে, সেইকাৰণে মই মাক ক'লোঁ, মা মই বনাওঁ দিয়া, আৰু মায়ে ধুনীয়াকৈ মোক বনাবলৈ দিলে। আৰু কি হ'ল, যিহেতু বামুণ আহিব, বামুণ আহি পেলাই যা যোগাৰ বেলেগকৈ কৰিব পূজাৰ, আৰু বাইদেউ এফালে লাগি আছে, মই দেখামগৈ বাইদেৱে কি কৰি আছে কি নাই। এয়া হৈ থাকক। এয়া চাওক অকণমান, এয়া মানে দেখাই ল'লোঁ, এইটো ৰুমতেই হ'ব আমাৰ পূজা ভাগ। এয়া বামুণ আহিলে, এয়া বামুণে আমাৰ মানে যিটো ঘট বহাব, ঘটটো মানে ঘট বহোৱা জেগাখিনি ধুনীয়াকৈ অকল আলপনা আঁকি ল'ব। আৰু বাক বিচাৰিছে, এয়া মানে ঘট বহাবৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনি, এয়া গোঁসাই বস্তু যোগাৰ কৰিয়ে আনিছে আমাৰ দেৱে। এয়া আলপনা আঁকি আছে চাওক। তাৰমানে এই যিটো গুড়ি দিলোঁ আমি, সেইটো হ'ল ফাকু গুড়ি। আজিকালি আলপনা আঁকিবৰ কাৰণে ধুনীয়া, মানে অকণমান বালিৰ নিচিনা খহটা এটা মানে পায়, ৰং গুড়া পায়, সেইটো আচলতে আনিব লাগিছিলে, কিন্তু আমিও ভবা নাই ইমান কথাটো, ভবা নহ'ল বাইদেউৰো। সেয়েহে ইয়াত আগৰ হোলীৰ পেকেট আছিলে, সেয়া পেকেটেৰে মায়ে দি দিলে উলিয়াই, আৰু ধুনীয়াকৈ আঁকিছে মানুহজনে। আৰু এয়া বাবুদা, আমাৰ মানে একদম বহুত ভাল, আৰু বাবুদা, আমি বাবুদা বুলি মাতোঁ। দেৱে যোনে কাম কৰি আছে, আৰু বাইদেৱে তেখেতৰ হতুৱাই সকলো কাম এইবিলাক কৰে। আৰু এয়া কালাৰবোৰ দি আছে। আৰু এইফালে মই চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ। চাদৰ মেখেলাযোৰ নিপিন্ধিলে ভাল নালাগে যিহেতু। আৰু পায়সকণ মই মেক্সিটো পিন্ধিয়েই বনালোঁ, কাৰণ কি সেয়া মই গা পা ধুই ধুনীয়াকৈ ধোৱা কাপোৰে পিন্ধি লৈছোঁ যিহেতু। আৰু গোঁসাই ঘৰত সোমাই লৈছোঁ, সোমাই বনাইছোঁ। মানে যিহেতু মানুহ মাতা নাই, সেয়েহে মই তেনেকৈ বনাইছোঁ। আৰু এইফালে তেখেতক খাবলৈ দিছে, চাহকণ বোলো খাই লওক। সেয়া বাইদেউ বহি আছে, বাইদেউক যোগাৰ বিচাৰি আছে, বাইদেৱে দি আছে, ময়ো বিচাৰি আছোঁ কিবা কিবি ক'ব পাৰে বুলি দেৱে। আপোনালোকক দেখাই গৈ আছোঁ। আৰু বাইদেৱে মানে এয়া চাওক কি ধুনীয়াকৈ ছটা কোণ দিছে। দেহা ৰ'বা,
ছটা কোণ দি পেলাই মানে কি ধুনীয়াকৈ বনাইছে চাওক, কালাৰফুল। আৰু মই দেউক সুধি আছোঁ যে ঘটত ৰঙা কাপোৰটো কিয় দিব লাগে, তেতিয়া কৈছে আৰু বস্ত্ৰ এনেকৈ পিন্ধাব লাগিব। আৰু এই পানীখিনিতে সকলো নদীৰ মানে দেৱতাক ইয়াতে মানে মাতি পেলাই মানে ইয়াতে ঘট পূজা কৰে যে সেয়া। আৰু তেখেতে ৰ'বা শুন, আৰু তেখেতে আমাৰ ৰেহাই দিগদাৰ কৰি আছে দেই টিকলাই, সেইটো মাইণ্ড নকৰিব। আৰু এইফালে তেখেতে মানে গোটেই হেৰি লৈ আহিছে, আহঁত পাত, আম পাত, গৰু নে কি এয়া, যিমানখিনি পাত লাগে ঘটত দিব তেখেতে যোগাৰ কৰিয়ে আনিছে। আৰু এয়া মালা পিন্ধাই দিছে। এয়া আপোনালোকক তাকে অকণমান পূজাৰ আগত যিখিনি নিয়ম কৰে সেইখিনিকে দেখালোঁ। এয়া ধুনীয়াকৈ হৈ গ'ল, তেখেতেও বস্ত্ৰ পিন্ধি ল'লে। আৰু এতিয়া মই আপোনালোকক পৰিৱেশটো অলপমান দেখাই আছোঁ। এয়া বাহিৰত বাইদেৱে চাকি দিছে। আৰু আমাৰ আপোনালোকে জানেই, ভিনদেউ যিহেতু নাই, বাইদেউৰ ল'ৰাটোৰ হৈ চিন্তা কৰি থাকে, কাৰণ কি সি থাকে দূৰত, সি গুৱাহাটীত থাকে, বাইদেউ ইয়াত মাহঁতৰ তাতে থাকে। আৰু এটাই ল'ৰা যিহেতু, মাকৰ কেনেকুৱা এটা টেনশ্যন হৈ থাকিব, ইমান দূৰত থাকে। সেইটো আমাৰ বাইদেউৰ ল'ৰা চাওক, সি ক্লাছ 10ত এইবাৰ। সি ক্ৰিকেট খেলে, খুব ভাল ক্ৰিকেট খেলে। আছাম এছ'চিয়েশ্যনৰ ফালৰ পৰা তাক ক্ৰিকেট খেলাই আছে, গুৱাহাটীত সি ক্ৰিকেট খেলি আছে। তাৰ ভাল হওক, তাৰ হৈয়ে সেইকাৰণে শিৱ পূজা ভাগ বাইদেৱে পাতিছে। আমি তাক বহুত মৰম কৰোঁ। আমাৰ ঘৰৰ 3টা ল'ৰা, সি ডাঙৰ, মোৰ ল'ৰা ডাঙৰটো মাজু, আৰু সৰুটোতো সৰুৱেই, 3টা আৰু আমাৰ এতিয়া দেৱে এয়া পূজা আৰম্ভ কৰি দিছে এইফালে। আৰু দেউতাই ঘোল বনাই আছিলে, সেইখিনি ক্লিপ কৰি ৰাখিছিলোঁ, কিন্তু ক'ত বা গ'ল, মানে ক্লিপটো মই বিচাৰি পোৱা নাই। আৰু সেয়েহে মই দেখাব পৰা নাই ভিডিঅ'ত আপোনালোকক সেইখিনি। আৰু দেৱে মানে কৈছে দেই, এই যে পঞ্চামৃত আৰু এই যে শিৱ পূজাত যে আৰু এটা কিবা দিয়ে, মানে দুটা পাৰ্থক্য কি আমাক কৈ ধুনীয়াকৈ বুজাই পেলাই কৈ আছে যে এনেকৈ কৰিব লাগে। দেৱে মানে বহুতখিনি আমাক ঘৰুৱাভাৱে মানে পূজা ভাগ কৰি দিয়ে ধুনীয়াকৈ, ভাল লাগে সেইকাৰণে। আৰু শিৱ পূজা এভাগ ঘৰত হ'লে, হোম যেতিয়া কৰে, মনৰ মানে যিবোৰ দুখ দুৰ্গতি সকলোবোৰো দূৰ হয়। তাকে এতিয়া হোমৰ যোগাৰো কৰিব। আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু এয়া মানে কৈছে যে যেতিয়া হোম পুৰা হয়, তেতিয়া গোটেই ধোঁৱাখিনি গৈ পেলাই আমাৰ চাৰিওমণ্ডলত ৰখি যায়, আৰু পিছত বৰষুণ ৰূপে প্ৰকৃতিলে মানে প্ৰকৃতিত পৰেহি, তাৰমানে গছ লতা এইবিলাকত। এয়া হোমৰ যোগাৰ কৰিছে। মই কিছুমান ক্লিপ মানে মই বিচাৰি পোৱা নাই কাৰণে, যিখিনি আছে মোৰ হাতত মই সেইখিনিকে আপোনালোকক দেখালোঁ। এইদৰে আমাৰ শিৱ পূজা ভাগ কৰা হ'ল। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব।